ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোক মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম পোৱালিৰ ওপৰত। ইয়াত দেখিছে এইবিলাক হৈছে লোকেল অৰিজিনেল পাতি হাঁহৰ পোৱালি হয়। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই এটা কথা কৈ দিছোঁ, যদি আপোনালোকৰ ফিডৰ দোকান আছে বা পোৱালি ছাপ্লাই কৰে আপোনালোকে, তেনেহ'লে আমাৰ পৰা হ'লচেল ৰেটত পোৱালি লৈ চেল কৰিব পাৰিব। ইয়াত দেখিছে গোটেইবোৰ হৈছে লোকেল পাতি হাঁহৰ পোৱালি। আৰু আমাৰ ইয়াত লোকেল পাতি হাঁহৰ পোৱালি বুলি নহয়, আপোনালোকে ইয়াত লোকেল মুৰ্গী, সোণালী মুৰ্গী, ব্ৰইলাৰ, কয়লাৰ যি নালাগক কিয় গোটেইখিনি পোৱালি আমি যোগান ধৰা হয়। লেয়াৰ মুৰ্গী আৰু এয়াৰ মুৰ্গী যি লাগক আপুনি পাই যাব আমাৰ তাত। ইয়াত দেখিছে আমাৰ চব হ'লচেল ৰেটতে পোৱালিবোৰ দিয়া যায়। আৰু অসম তথা আমাৰ গোটেই অল আছামত ছুপাৰ যোগে ট্ৰেইন যোগে আমি পোৱালিবোৰ ছাপ্লাই কৰোঁ। ইয়াত দেখিছে অৰিজিনেল লোকেল হাঁহৰ পোৱালি। আৰু কাৰোবাক যদি মেচিনো লগা থাকে, নিজে ঘৰতে পোৱালি শুকাম বুলি যদি ভাবে, তেনেহ'লে মেচিন আৰু কণী হেডচিং কণী আমাৰ তাত পাই যাব। বা কোনোবা যদি কণীৰ অভাৱত মেচিন বহাই থৈ দিছে, পোৱালি ফুকাব পৰা নাই, তেনেহ'লে আমাৰ ওচৰত কণীও পাই যাব, আপুনি যোগাযোগ কৰি ল'ব। যদি কাৰোবাক মেচিনো লাগে মেচিনো পাব। আৰু বহুতে ফোন মেছেজ কৰি থাকে, বুডিং হাঁহৰ পোৱালি লাগে 10 দিন, 15 দিন, 20 দিন। ইয়াত হৈছে আপোনালোকৰ কাৰণে আমি এইটো সুবিধা ৰাখিছোঁ, যোনবিলাক নতুন ফাৰ্মাৰ হয়, বুডিং কৰিব নাজানে, তাৰ কাৰণে বুডিং পোৱালি পাই যাব 10 দিন, 15 দিনত। আৰু আমি দেখিছে আমি এনেকৈ পোৱালিবিলাক পেকিং কৰি ছাপ্লাই কৰোঁ। ইয়াত এটা বক্সত 50 পিচকৈ পোৱালি যায়। এইবিলাক পোৱালি আমি এতিয়া ডেলিভাৰী দিব যাম। কেনেকৈ ডেলিভাৰী দিওঁ আপোনালোকে চাই থাকক। এই ভিডিঅ'টোৰ দ্বাৰা মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু আমাৰ পৰা যদি আপোনালোকে মেচিন লয়, সকলো মেচিনতে 1 বছৰকৈ গেৰাণ্টি পাব। আৰু মেচিনৰ যোনবিলাক পাৰ্টছ থাকে এইবিলাক ইণ্ডিয়ান ব্ৰেণ্ড লগোৱা যায়। হেডস্প্ৰ কোম্পানী যোনটো ব্ৰেণ্ড হয়, সেই কোম্পানীটোৰ আপোনালোকে বস্তুবোৰ পাই যাব। আৰু কিবা যদি 1 বছৰৰ ভিতৰত বেয়া হয়, ৰিপ্লেচমেণ্ট হৈ যাব, 1 বছৰ গেৰাণ্টি পাব। এতিয়া আমি ইয়াত দেখিছে আমি পোৱালিবিলাক ডেলিভাৰী কৰিব লৈ যাই আছোঁ, চাই আছে আপোনালোকে। আৰু যদি আপোনালোকক লাগে, কোনোবাই নতুনকৈ ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবিছে, বা কোনোবা যদি দোকানৰ কাৰণেও হ'লচেল প্ৰাইজত পোৱালি লাগে, মোৰ লগত যোগাযোগ কৰি পোৱালিবিলাক ল'ব পাৰিব। আৰু যদি কাৰোবাৰ বেছিকৈ অৰ্ডাৰ হয় পোৱালি, তেনেহ'লে আমি নিজা গাড়ীৰে যাই পোৱালি আপোনাৰ দোকানত দি থৈ আহিব পাৰিম। দেখিছে। আৰু আজি এটা মেচিন ডেলিভাৰী দিলোঁ আমি ধুবুৰী ডিষ্ট্ৰিক্টত। কেনেকৈ মেচিনটো আমি পঠালোঁ সেইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। এতিয়া আমি আজি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টতে পোৱালি অলপ ডেলিভাৰী দিব লগা আছিল, গতিকে সেইবাবে ইয়াতে এনেকৈ লৈ গৈছোঁ অলপ পোৱালিৰ কাৰণে, চাই আছে। আৰু আমি মেচিনটো কেনেকৈ পঠালোঁ, ধুবুৰী কি মাধ্যমেৰে পঠালোঁ আপোনালোকে চাই থাকক, দেখাই আছোঁ। এইটো দেখিছে এনেকৈ বাছত তুলি দি মেচিনবোৰ আমি অল আছামত ডেলিভাৰী কৰোঁ। আৰু কিছুমান মেচিন আমি ট্ৰেইনতো পঠাব লগা হয়, য'ত আপোনাৰ গাড়ীৰ সুবিধা ভাল নাথাকে। এনেকৈ মেচিন বাছৰ ওপৰত তুলি দিছোঁ। এই মেচিনটো এইটো হৈছে 1500 কেপাচিটি মেচিন, এইটো ধুবুৰী যাব। এইটো ভিডিঅ' এইখিনিয়ে দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ আৰু নতুন নতুন ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। আৰু আমাৰ লগত যোনবিলাক কৃষক বন্ধু তথা ফাৰ্মাৰসকল জড়িত হৈ আছে, তেওঁলোকে গমেই পায় আমাৰ সকলো মেচিন, বা মোৰ পৰা যোনে যোনে মেচিন লৈছে তেওঁলোকেও গমেই পায় আমাৰ মেচিনৰ ৰিজাল্ট খুবেই সুন্দৰ। লোকেল মুৰ্গী 85, 80, কিছুমানে 90লৈকেও পাইছে। আৰু হাঁহৰো ৰিজাল্ট খুবেই ভাল আহি আছে, 70+ পাই আছে হাঁহৰ